নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আৰু মই আহিলোঁ পাহাৰৰ মাজত ইয়াৰ নিশ্চয় দেখা পাইছে আপোনালোকে যিটো আগতে মই আপোনালোকক ভিডিঅ' দেখাইছিলোঁ যিটো সৰু সৰু তামোল গছ আছিল এতিয়া অলপ ডাঙৰ হৈছে আৰু লগতে মই এয়া মনত আনিছোঁ ভাত পানী আৰু দা আছে চাঞ্চিল আছে বহুত কিবা কিবি আছে আৰু ইয়াৰ চাওক ইফালে বহুত জংঘল হৈ আছে এই জংঘলবিলাক সম্পূৰ্ণ চাফা কৰিব চেষ্টা কৰিম আজিতো নোৱাৰিম কিন্তু লাহে লাহে চাফা কৰিম কিমান দিন নালাগে শেষলৈকে ভিডিঅ'খন চাই থাকক আৰু এতিয়া আপোনালোকক মই দা খান লৈ বনখন চলি থাকিম আৰু টাইম হ'লে ভাত চাত খাম আপোনালোক সম্পূৰ্ণ ধুনীয়াকৈ দেখা দিব চেষ্টা কৰিম চাই থাকক শেষলৈকে ভিডিঅ'খন আৰু বনখন এইখিনিৰ পৰা চাফা কৰিব লগা হ'ব চাওক ইয়াত চাওক বহুত পাথৰ আছে পাথৰত থকাৰ কাৰণে ই দা চা অলপ বেয়া হৈ যায় আৰু অলপ ঠাৰা হ'ব লাগে ঠাৰা পিছতে আৰু বনখন চাফা কৰা যায় আৰু বন ঝুৰি আহিলোঁ এতিয়া ইয়াত চাওক দাও আৰু বহুত ভাগৰ লাগিল আৰু এতিয়া ভাত খাম আৰু ভাত খোৱাৰ পিছত আৰু বন ঝুৰিম আৰু প্ৰায় 4টা কি 5টা টাইমত ঘৰলৈ যাম আপোনালোকে চাই থাকক শেষলৈকে ভিডিঅ'খন এইটো হৈছে ভাত আৰু মোৰ ভাতৰ লগত কি কিবা দিছে বাৰু কোনো পুৰি যাব নেকি এনেকৈ ফুলালে এয়া পিঠালি শাক নিশ্চয় পিঠালি শাক যিটো আমি পিঠালি শাক বুলি কওঁ এইটো এয়া এইটো চাউল আৰু পাত দে কাঁচা পাতৰ লগত এইটো পিঠালি বনাই দে আৰু এইটো হ'ল এয়া কচু আৰু ইয়া চাওক কচু আৰু টেঙা নিশ্চয় দেখা পালে মিক্স কৰিছে খুব ধুনীয়া চেনখন খুবেই ধুনীয়া ওলাইছে এটা আৰু দিছে এয়া ভাত আৰু আছে এটা জালুক সেই জালুক আৰু ই দি খাম আৰু পানীখনতো আছে ইয়াতে আৰু এতিয়া কচু আৰু ভাত আৰু এয়া পিঠালি মাখি খানি কিনে খাব আৰু এইটো কচু আৰু এইটো হ'ল জ্বলা খুব টেষ্টি খুবেই ভাল লাগিল খাই এইটো ইয়াৰ চাওক শেষ হৈ গ'ল আৰু ইয়াৰ চাওক সিটো শেষ হৈ গ'ল আৰু সিটোও শেষ ডাঙৰ ডাবা আছিলে যিটো টিফিন বাতি আছিলে সেইটো পূৰা খাই শেষ কৰিলোঁ যিটো ভাত আছিলে টেঙা চব্জি আছিলে পিঠালিৰ চব্জি আছিলে পূৰা খতম কৰি দিলোঁ আৰু আছে ইয়াত তামোল, যিটো তামোল আনিছিলে কিন্তু পাণ নাই।
আৰু আজিলৈ ভিডিঅ'খন ইমানতে শেষ কৰিম বুলি ভাবি আছোঁ। এইটো আপোনালোকক দেখুৱালোঁ বন চোন ঝৰি আৰু বহুত কিবা 3-4 দিনো লাগিব পাৰে। আৰু ভিডিঅ'খন আজিলৈ ইমানতে সমাপ্ত কৰিম। বাই বাই, জয় আই অসম।